Hello everyone, Russia যাব মন আছে নেকি? So বলক মোৰ লগত মই আপোনাক ঘূৰাই আছো ৰাছিয়া। So finally মই আজি আহি পালো মস্কো, capital of Russia. Around 5 minutes wait কৰাৰ পিছত মোৰ কেবখন আহি গল। But এটা কথা, ইয়াতে বাহিৰত ওলোৱাৰ পিছত মোৰ হালত বেয়া হৈ গৈছিল। হাত ভৰি পুৰা জমি গৈছিল। বহুত বেছি ঠাণ্ডা আছিল, around -6 degree, and I was not prepared for it. আৰু ইয়াতে আহাৰ পিছত এটা কথা গম পালো, নিউজত চাইছিলো যে ওয়াৰ হৈ আছে, বহুত কেঅস, বহুত ৰিসাৰ্চ কৰিছো, ভয়ও লাগিছিল। বাট ইয়াতে আহি গম পালো যে লাইফটো বহুত নৰ্মেল। ইয়াৰে মানুহবিলাকে গমে নাপায় বহুতে যে ইমান বেয়া সিচুৱেশ্যন বাহিৰত হৈ আছে। এবাৰ বাহিৰত চাওক, কি ধুনীয়া, একো ওয়াৰৰ চিন চাপে নাই। আহাৰ পিছত মই আচৰিত হৈছো যে এনেকুৱা আছে, এভৰিথিং নৰ্মেল। এয়াৰপৰ্টৰ পৰা এৰাউণ্ড 30 মিনিটছ ড্ৰাইভ কৰাৰ পিছত ফাইনেলি মই আহি পালোঁ হোমষ্টেটো। এইটো ৰাছিয়াৰ একদম চেণ্টাৰত আছিলে, মস্কোৰ চেণ্টাৰত, আৰু গোটেইখিনি ওচৰতে আছিলে। ক্ৰেমলিন এইটো ওচৰতে আছিলে, ৱাকিং ডিষ্টেঞ্চত আছিলে, আৰু সৰু হোমষ্টে আছিলে, বেচিক নিডছ গোটেইখিনি আছিলে। আৰু এই হোমষ্টেটো বুক কৰাৰ মোৰ এটাই ৰিজন আছিলে, অকণমান চাই থাকিব ভিডিঅ'টো যে কিয় মই এইটো হোমষ্টে বুক কৰিছিলোঁ। আৰু হোমষ্টে বুক কৰাৰ ৰিজন আছিলে এইটো। এবাৰ ভিউটো চাওক, কি ধুনীয়া ভিউ, ৱাও। ভিডিঅ'টো চাই থাকিব আৰু ধুনীয়া ব্লগ আহি আছে।